নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি অসমৰ এক কিংবদন্তি ব্যক্তিৰ বিষয়ে জানিম এজন সুফী সাধু যিয়ে আমাৰ অসমৰ সংস্কৃতি আৰু ধৰ্মৰ মাজত এক অনন্য সেতু গঢ়ি তুলিছিল তেখেত হ'ল আজান পীৰ তেওঁক আজান ফকীৰ বা শাহ মিৰাণ বুলিও কোৱা হয় তেওঁৰ জীৱনৰ কাহিনীটো এটা ৰহস্য দুখ সাহস আৰু শান্তিৰ মিশ্ৰণ বলক তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে সকলো কথা জানিবলৈ চেষ্টা কৰোঁ তেওঁৰ প্ৰকৃত নাম আছিল শাহ মিৰাণ পিছলৈ অসমত তেওঁক আজান পীৰ বুলি মানুহে মাতিবলৈ লয় কিয় হেয়া পিছত কম বেছিভাগ তথ্য অনুসৰি তেওঁৰ জন্ম হৈছিল 1610 চনৰ আশে-পাশে ইৰাকৰ বাগদাদত কিন্তু কিছুমান লোকৰ মতে তেওঁৰ জন্ম হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশৰ বদাউনত এইটো এটা বিতৰ্কৰ বিষয় কিন্তু বেছিভাগ উৎসই বাগদাদৰ কথাকে কয় গতিকে আমি সেইটোৱে মানিম তেওঁ আছিল সুফী সাধু কবি আৰু ধৰ্ম প্ৰচাৰক যিয়ে ইছলামৰ বাৰ্তা বিয়পাবলৈ জীৱন উৎসৰ্গা কৰিছিল তথ্য অনুসৰি 1630 চনৰ আশে-পাশে তেওঁ অসমত পাইছিল তেওঁ ইৰাকৰ পৰা আৰম্ভ কৰি আফগানিস্তান আজমেৰ দিল্লী গৌৰ হৈ হাজোৰ মাজেৰে অসমত উপস্থিত হৈছিল আজমেৰৰ খাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ দিল্লীত নিজামুদ্দিন আউলিয়াৰ দৰগাহত থাকি তেওঁ সুফী জ্ঞান আহৰণ কৰিছিল তাৰ পাছত কোচবিহাৰৰ মাজেৰে হাজোলৈ আহি শেষত শিৱসাগৰৰ ওচৰৰ চৰাগুৰি চাপৰিত থিৰ লৈছিল অসমত আহি তেওঁ প্ৰথমে হাজোত থিৰ লৈছিল তাৰ পিছত গড়গাঁৱৰ ওচৰৰ চোনপুৰা গাঁৱত এটা মছজিদ স্থাপন কৰিছিল আহোম ৰজাই তেওঁক চৰাগুৰি চাপৰিত মাটি দিছিল আৰু তাত এটা মঠো গঢ়িছিল এতিয়া কথা হ'ল তেওঁ অসমীয়া মানুহৰ সৈতে কেনেকৈ ইমান জনপ্ৰিয় হ'ল তেওঁ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল যিবোৰ শংকৰদেৱৰ বৰগীতৰ দৰে এই গীতবোৰে মানুহৰ হৃদয় জিনিছিল ইয়াৰ উপৰিও তেওঁ ৰংপুৰৰ ছৈয়দ উছমান গনিৰ জীয়েকক বিয়া কৰিছিল যাৰ ফলত স্থানীয় মানুহৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু গভীৰ হৈছিল তেওঁৰ এই কামবোৰে অসমত ইছলামৰ স্থিতিশীলতা আনিছিল আৰু হিন্দু মুছলিমৰ মাজত একতা গঢ়ি তুলিছিল তেওঁক আজান পীৰ বুলি কিয় কোৱা হয় জানেনে তেওঁ অসমত আজান মানে নামাজৰ আহ্বান শিকাইছিল এই কামৰ বাবেই তেওঁক আজান পীৰ বা আজান ফকীৰ বুলি নাম দিয়া হৈছিল আজান পীৰৰ জীৱনত এটা ডাঙৰ ঘটনা ঘটিছিল আহোম ৰজা গদাধৰ সিংহৰ এজন বিষয়া ৰূপাই বৰুৱা দধৰাই তেওঁক মোগলৰ গুপ্তচৰ বুলি অভিযোগ কৰিছিল এই অভিযোগৰ ফলত ৰজাৰ নিৰ্দেশত তেওঁৰ চকু দুটা উঠাই লোৱা হৈছিল কিমান কষ্টৰ কথা নহয়নে কিন্তু কোৱা হয় তেওঁ শান্তভাৱে নিজৰ চকু দুটা মাটিৰ পাত্ৰত থৈ সৈন্যক দিখৌ নৈত পেলাই দিবলৈ কৈছিল তাৰ পিছত ৰজাই নিজৰ ভুল বুজি চৰাগুৰি চাপৰিত মাটি দি এটা মঠ গঢ়াই দিছিল এই ঘটনাটো তেওঁৰ জীৱনৰ এটা দুখজনক অধ্যায় কিন্তু তেওঁৰ সাহস আৰু ধৈৰ্যই সকলোকে মুগ্ধ কৰিছিল বেছিভাগ তথ্যৰ মতে তেওঁৰ মৃত্যু হৈছিল 1690 চনৰ আশে-পাশে মানে 80 বছৰ বয়সত কিন্তু কিছুমানে কয় তেওঁ 120 বছৰ জীয়াই আছিল তেওঁক চৰাগুৰি চাপৰিৰ মছজিদৰ ওচৰত সমাধিস্থ কৰা হৈছিল তেওঁৰ জিকিৰ জাৰি আৰু দৰগাহৰ জৰিয়তে তেওঁৰ উত্তৰাধিকাৰ আজিও জীয়াই আছে তেওঁৰ মৃত্যুৰ পিছত শিৱসাগৰৰ চৰাগুৰি চাপৰিত তেওঁৰ দৰগাহ স্থাপন কৰা হৈছিল এই দৰগাহ এতিয়া সকলো ধৰ্মৰ মানুহৰ বাবে এক পবিত্ৰ স্থান প্ৰতি বছৰে তাত উৰুছ উৎসৱ হয় য'ত হিন্দু মুছলিম সকলোৱে একেলগে আহে এইটোৱে তেওঁৰ একতাৰ বাৰ্তাৰ প্ৰমাণ দিয়ে বন্ধুসকল আজান পীৰে অসমক কেৱল এটা দৰগাহেই দিয়া নাই তেওঁ দিছিল সহিষ্ণুতা সংগীত আৰু সম্প্ৰীতিৰ এটা জীৱন্ত দৃষ্টান্ত তেওঁৰ সাহস আৰু ভক্তিয়ে অসমৰ ইতিহাসত তেওঁক অমৰ কৰি ৰাখিছে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ